নাটক নাটক কৰিম আমি কি কৰিম আমি লক্ষী পূজা কৰিম ইয়াতে আমাৰ বেলেগ পূজা নাছিল আমাৰ ইয়াৰ আগতে তেতিয়া আমি সবে সিদ্ধান্ত কৰিলোঁ যে আমি লক্ষী পূজা কৰিম লক্ষী পূজা উপলক্ষে আমি নাটক কৰিম যি আমাৰ লক্ষী পূজা প্ৰথম বছৰ আৰম্ভ হ'ল তেতিয়াৰ পৰা আমি নাটক আৰম্ভ কৰিলোঁ তেতিয়া আমাৰ নাটকৰ দুই ঘৰটা আছিল হৰিনাথ শৰ্মা তাৰপিছত আছিল আমাৰ পুৰতা শুনেশ্বৰ শৰ্মা ओंकार ध्वनि कारण मैं सम्मान्य आदिल आमार जय डॉक्टर सोनी भरिगो ओरिए আজি অনুষ্ঠানটো উপস্থিত হৈ এটা বস্তু অনুভৱ কৰিছোঁ যে এখন গাঁৱত এনেকুৱা দুৰ্ঘটনাৰ নাটক একেৰাহে ৪৭ বছৰ এটা ধেমালি কথা নহয় গতিকে মই এই নাটকখনৰ লগত জড়িত সমূহ শিল্পী কলাকুশলী মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ নাটকখন ভাল হওক তেওঁলোকে সুন্দৰভাৱে উপস্থাপন কৰি এই স্থানীয় ৰাইজক আমন্ত্ৰণ কামনা কৰিছোঁ আৰু বিভিন্ন সময়ৰ প্ৰতি লক্ষ্য ৰাখি মোৰ ক্ষুদ্ৰ বক্তব্য ইমানতে সম্পূৰ্ণ